हेलो एवरीवन वेलकम बैक टू माय अनदर मिनी ब्लॉग और आज मैं अलप ओलाइছো टाउनर फाले माने टाउनत केटामान मोर काम आছিলে और बजार केटामानो करिबलगिया आছিলে और लगते ताइও आइছে ताइ बोले बेंकत किबा এটা काम आছিলে और ताइ कामটো হৈ যোৱাৰ পিছত আমি দুইজনী গৈ আছো বজাৰৰ ফালে তাৰ পিছত আমি খুসখাৰিয়ে গৈ আছো আৰু মানে বেছি দূৰ নহয়তো বেংকৰ পৰা আৰু আহি পাই গলো আমি ছক বজাৰ আৰু ছক বজাৰৰ ভিতৰত মোৰ দুটামান সৰু পুৰা কিবা কিবি লবলগিয়া আছিল তাতে লৈ ললো লৈ মেলি আকৌ ৰাস্তাৰ কিনাৰতে দেখিলো ৰাখীৰ দোকান যেহেতু ৰাখী বান্ধন আহি পায়ে গল সেই কাৰণে ভাবিলো ৰাখী কেটামানো লৈ লও মোৰ যেহেতু লবলগিয়া আছিলেই আৰু তাৰ পিছত লৈ মেলি আমি পাই গলো আকৌ সোহম মাৰ্কেট মানে সোহমৰ ভিতৰত আন্টিৰ দোকান বুলি এখন দোকান আছে মেখেলা চাদৰৰ ধুনীয়া ধুনীয়া কালেকচন পোৱা যায় ইয়াতে আৰু ভাবিলো আহিছো যেতিয়া ইয়াতে ধুনীয়াকৈ কিবা কিবি চাইয়ে যাও মানে নিউ কালেকচন আহি থাকেতো আৰু ইয়াতে ইমান ধুনীয়াকৈ মানে চাদৰ মেখেলাবোৰ সজাই থৈ দিয়ে নহয় খুবেই ভাল লাগে আৰু দেখিতো আৰু ইজুৰ লও লাগেই আৰু মই ইফালে চাইয়ে আছো মোৰ মানে কোনযোৰ পছন্দ লাগিছে মানে ধৰিব পৰা নাই কোনযোৰ লও কোনযোৰ নলও আৰু মাইকী মানুহৰ জানেই নহয় কাপোৰ কানি কিনোতে বহুত টাইম লাগে সো তাতে আৰু এযোৰ পছন্দ কৰিলো আৰু ইয়াতে মানে কাপোৰবোৰ প্ৰায় ৰেডি টু ওৱেৰে পোৱা যায় দেই তাৰ পিছত তাৰ পৰা উলাই মেলি আমি এয়া বাহিৰতে আছিল এখন চানাৰ দোকান ভাবিলো খাও বুলি মানে দেখি পেলাই খাবলে মন গল আৰু আমি দুজনী এনেকৈ লগ হৈ পেলাই এনেকৈ আৰু সৰু ফূৰ্তিবিলাক কৰি থাকো আৰু তাৰপিছত এয়া খাই বৈ আমি আহি পাই গলো মেগনলিয়াৰ তলতে এখন K7 বুলি ফাৰ্নিচাৰৰ দোকান আছিলে আৰু তাতে মোৰ এটা কাম আছিলে তাৰ পিছত সেই কাৰণে তাতে সোমাই ললো আৰু তাৰ যোনবোৰ ফাৰ্নিচাৰ আছিলে নহয় দোকানখনত ইমানেই ধুনীয়া নহয় আৰু গোটেইবোৰ দেখি মানে ঘৰলৈ লৈ যাও লাগে কিন্তু গোটেইবোৰটো আৰু ঘৰলৈ লৈ যাব নোৱাৰি তাৰছত মোৰ কামটো হৈ যোৱাৰ পাছত আকৌ আহিলো জুডিঅ'লে আৰু ভাবিলো জুডিঅ'ত সোমাই চাই যাও কি কালেকচন আছে ইয়াতে আৰু এখন জুডিঅ'ত ইমান এটা কালেকচন নাথাকে যদিও মিছন চাৰিআলিৰ যোনখন জুডিঅ' তাত কিন্তু বহুত ধুনীয়া কালেকচন পায় তথাপিও কিবা কিবি ললো আৰু সৰু সুৰাকে তাৰছত আকৌ আমাৰ পেট পূজা কৰিবলৈ টাইম হৈ গ'ল আৰু আজি একো খোৱাও নাছিলো ৰাতিপুৱা আজি সোমবাৰ বুলি পিয়ৰ ভেজ আৰু তাই পৰাঠা অৰ্ডাৰ কৰিলে আৰু মই ইফালে শুকান ৰুটি খাই বৈ ললো এনেকৈ তাৰছত আহিলো এখন দোকানলৈ ইয়াতে মোৰ মিটাৰ কাপোৰ এটা ল'বলগীয়া আছিল লৈ ললো লগে আকৌ বেগৰ দোকানতো গলো দেই মানে আজি দিনটো গোটে বজাৰে কৰি থকা হৈছে আৰু এই বেগৰ দোকানখনত একদম টিকলি পাৰ্স কেটা আছিলে নহয় খুবেই মৰম লগা তাৰছত চক বজাৰৰ এই গলিটো মানে যোনটো কসমেটিকৰ যোনখিনি দোকান হয় ইমান ধুনীয়াকৈ সজাই থৈ দিয়ে নহয় আৰু খুবেই ভাল লাগে এই গলিটোত সোমাই আহিলে আৰু এইবোৰ বস্তুটো আমাৰ জানেই আৰু লেডিজ সকলৰ প্ৰিয় বুলি আৰু এইবোৰ বস্তু দেখিলে আমি ৰবই নোৱাৰো তাকে দেখি পেলাই আৰু লাগি গলো আৰু কোনটো লও কোনটো নলও আৰু আজি মিনি ব্লগটো ইমানেই আছিলে ভাল লাগিলে প্লিজ লাইক কমেন্ট শেয়াৰ এণ্ড মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব